পৃথিৱীৰ দুখীয়া বা গৰীব এইটো হৈছে আমাৰ পৃথিৱীৰ এটা বহুত ডাঙৰ সমস্যা, এটা জ্বলন্ত সমস্যা। এনে কিছুমান দেশ আছে, এনে কিছুমান লোক আছে যি গৰীবৰ মাজতে যুঁজি যুঁজি জীৱন জীয়াই আছে। কেতিয়াবা আপোনাৰো প্ৰশ্ন হয় নেকি যে ময়ো সঁচাকৈ গৰীব বা দুখীয়া? তেতিয়াহ'লে আপোনাৰ ভবাটো ভুল, কিয়নো আপোনাতকৈও বহু গুণে দুখীয়া বা গৰীব লোক এই পৃথিৱীত যুঁজি যুঁজি জীয়াই আছে। নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰেৰণা মটিভেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। এনে এখন দেশৰ কথা ক'ম, যিখন দেশ পৃথিৱীৰ ভিতৰত সকলোতকৈ দুখীয়া দেশ, আৰু সেই দেশখনৰ লোকসকলে কেনেদৰে জীৱন যাপন কৰি জীয়াই আছে। আফ্ৰিকাৰ পূব দিশত অৱস্থিত এই দেশখন হৈছে তাঞ্জানিয়া আৰু কাৱাণ্ডাৰ লগত সংলগ্ন। দেশখনৰ নাম হৈছে বুৰুণ্ডি। অতিকৈ ক্ষুদ্ৰ, জনসংখ্যা প্ৰায় 13-14 মিলিয়ন। বুৰুণ্ডি দেশখন ভূগোলত সুন্দৰ পাহাৰ পৰ্বতেৰে আৱৰা সুন্দৰ হ্ৰদ, কিন্তু ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশ, কাৰণ ইয়াৰ শিক্ষাৰ অৰ্হতাও বহুত কম। IMF আৰু ৱৰ্ল্ড বেংকৰ তথ্য অনুসৰি বুৰুণ্ডি হৈছে পৃথিৱীৰ আটাইতকৈ গৰীব দেশসমূহৰ ভিতৰতে হৈছে অন্যতম দেশ। 80% লোকে দিনে $2 তলত জীৱন কটাই জীয়াই আছে। অধিকাংশ মানুহেই কৃষি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। মোটামুটি 90% মানুহে ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰ, কিন্তু খেতি কৰিবলৈ উপযুক্ত সামগ্ৰী নাই। উপযুক্ত অত্যাধুনিক সামগ্ৰী তেওঁলোকৰ মাজত নাই। এজন মানুহৰ বাবে যি সহজ ভাত পানী শিক্ষাৰ সুযোগ, সেইবোৰ বুৰুণ্ডি। সমস্যাৰ মূল কাৰণ হৈছে বহুত দিনৰ গৃহযুদ্ধ আৰু ৰাজনৈতিক অস্থিৰতা। এই দেশত শিক্ষাৰ বহুত অভাৱ, স্বাস্থ্য সেৱা আৰু পৰ্যাপ্ত খোৱা পানীৰো অভাৱ, আৰু বৈদেশিক ঋণ। যুদ্ধ আৰু ৰাজনৈতিক সংকটে আচলতে এই বুৰুণ্ডি দেশখনক আগবাঢ়িবলৈ নিদিয়ে। যেতিয়া ইয়াৰ ৰাজনৈতিক সংকট হৈছিল বা নিজৰ মাজত যেতিয়া জাতীয় সংঘাত হৈছিল সিহঁতৰ, তেতিয়া এই দেশত লাখ লাখ মানুহৰ মৃত্যু হৈছিল। আজিও এই দেশৰ বহু সংখ্যক লোকে পেট ভৰাই খাবলৈ নাপায়। মানুহৰ জীৱন বুলিবলৈ কেৱল খেতিৰ ওপৰত নিৰ্ভৰ, আৰু তেওঁলোকে পানীৰ বাবে কিলোমিটাৰ পথ তেওঁলোকে অতিক্ৰম কৰে, আৰু স্কুলত কাগজ পেঞ্চিল নাই। মানে অত্যাধুনিক অত্যাধুনিকতা বুলিবলৈ তেওঁলোকৰ মাজত আধুনিক বুলিবলৈ আচলতে বুৰুণ্ডিৰ শিশুসকলে সপোনত ডাঙৰ হ'ব খোজে, কিন্তু দুখ দৰিদ্ৰতাই তেওঁলোকক আচলতে সপোনবোৰ ভাঙি দিয়ে। তেওঁলোক ভাগৰুৱা হৈ পৰে। NGO, জাতিসংঘ আৰু বিভিন্ন সংস্থাই ইয়াৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা উন্নতি কৰিবলৈ বহুখিনি চেষ্টা কৰি আছে। কৃষি উন্নতি আৰু যুদ্ধ পানী যোগানৰ কাৰ্যসূচী চলিছে। যদিও পথ বহু কঠিন, তথাপিও আশাৰ তেওঁলোকে ৰেঙনি এৰি দিয়া নাই। তেওঁলোকৰ আশাৰ চাকি জ্বলি আছে। যদি আন্তঃৰাষ্ট্ৰীয় সহায় আৰু স্থানীয় পৰিৱৰ্তন একেলগে হয়, বুৰুণ্ডিত একদিন উন্নত নিশ্চয় হ'ব। এটা দিন তেওঁলোকৰ মাজলৈ সেই দিন আহিব। পৃথিৱীৰ প্ৰতিটো শিশুকেই সপোন দেখা দেখোঁ, পেট ভৰাই খোৱা আৰু শিক্ষাৰ অধিকাৰ আছে। বুৰুণ্ডিৰ কাহিনীয়ে আমাক যি শিকাই দিছে যে গৰীবী এটা বিশ্বজনীন সমস্যা, আৰু আমাৰ সৰু সহায়ে আনৰ জীৱন সহায় কৰি দিব পাৰে। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে বেয়া নাপায় এটা লাইক, ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।